হেল্ল' এভৰিৱান, হিমাদ্ৰী ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো এনেকৈ সেউজীয়াখিনিৰ মাজৰ পৰাই আৰম্ভ কৰিবলগীয়া হ'ল, অৰ্থাৎ গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ মই। আৰু আজি কেইটামান দৰকাৰী কামত মই বাহিৰলৈ যাবলৈ ওলাইছোঁ, ভাবিলোঁ ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰোঁ। আৰু চাই যাওকচোন মই আজি ক'ত যাওঁ, কি কৰোঁ আৰু আপোনালোকক কিনো দেখুৱাব পাৰোঁ। এয়া দেখিছে, একদম ৰাস্তাত গাড়ীখন চলোতে কঁপি গৈছেগৈ, মানে আমাৰ ৰাস্তাটো অকণমান বেছি ভাল, সেইকাৰণে এনেকৈ কঁপিছে। এইখিনিত মানে এতিয়ালৈকে উন্নয়নে ঢুকি পোৱাগৈ নাই, সেইকাৰণে এনেকৈ চলিছে গাড়ীখন। গতিকে আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, চাই যাওক। আৰু আহি ফাইনেলি আমি পকা ৰাস্তা উঠিলোঁহি আৰু গাড়ীখন গৈ আছে, লগতে আমিও গৈ আছোঁ, লগতে আপোনালোককো নি আছোঁ। আৰু আহি আমি আমাৰ গাঁৱৰ মাছ পালোঁহি। টাউনলৈ আৰু অকণমান বাকী, যিহেতু টাউনৰ পৰা আমাৰ গাঁওখন অলপ ভিতৰুৱা, অলপ সোমাব লাগে, অলপ নহয় মানে ভালকৈ সোমাব লাগে। গতিকে আহক আমি এতিয়া যাওঁ দেৰগাঁও টাউনলৈ, আৰু মোৰ লগতে আপোনালোককো নিওঁ। ক'ত কি আছে, কি হৈছে, সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে আহক আমি যাওঁ। Through the highways till my shadow turns to sun rays and on we'll go. আৰু ফাইনেলি আহি পেলাই পাই গ'লোহি মই পোষ্ট অফিচ। মোৰ পোষ্ট অফিচত দুটামান কাম আছে আৰু মই মোৰ কামকেইটা কৰি লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু পোষ্ট অফিচৰ পৰা মই ওলালোঁ, মোৰ কাম হৈ গ'ল বাৰু। আৰু মানুহবোৰ বহুত বেছি ভিৰ লগাইছে আজি, কিয় ইমান ভিৰ লগাইছে নাজানো। আৰু এইখন চাওক, এইখন আমাৰ দেৰগাঁও পুলিচ ষ্টেচন। আৰু এয়া আহি আছোঁ, দেখিছে মানুহ যথেষ্টখিনিয়ে হৈছে। মাজতে বাৰু ইমান মানুহ নাছিলে, মই এবাৰ আহিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ, এতিয়া কিন্তু বহুত ভিৰ হৈ গৈছে। হেল্ল' এভৰিৱান, ফাইনেলি আহি অকণমান ৰখিছোঁহি। ইমানেই বেছি গৰম, আৰু এইখন পিন্ধি থাকিলে মানে ইমানেই গৰম উঠে, বাপৰে একদম ঘামি গৈছোঁহি। আৰু আজি ইমানেই বেছি ভিৰ, মানে ক'তো সোমাব নোৱাৰি। পোষ্ট অফিচত সোমালোঁ, তাতো বহুত ভিৰ। তাৰপিছত ভেকচিন চেণ্টাৰত সোমালোঁ, তাতো ভিৰ। বাপৰে, মানে এনেকৈ হ'লেতো ক'ত কৰোণা মানে খতম হ'ব ন, কৰোণা বিয়পিবহে। আৰু এইখন আমাৰ দেৰগাঁৱৰ ধুনীয়া পাৰ্কখন। বহুত দিন বন্ধ হৈ আছিলে অৱশ্যে, কিন্তু অলপ দিনৰ আগতে মানে এইটো বছৰত কৰোণা আৰম্ভ হোৱাৰ আগতে এখন ঠিক ঠাক কৰিছিলে, কিন্তু আকৌ ল'ৰা ছোৱালীবোৰৰ বেটলাক, আকৌ এখন বন্ধ হৈ থাকিবলগীয়া হ'ল, কৰোণাই আহি দেখা দিলেহি। সঁচাকৈ ল'ৰা ছোৱালীখিনিলৈ বেয়াই লাগে দেই। আৰু সেয়া আমাৰ দেৰগাঁৱৰ চক্ৰ বিষয়া কাৰ্যালয়, দেৰগাঁও চাৰ্কুল অফিচ, য'ত আমাৰ দেউতা কৰ্মৰত হৈ আছিলে চাৰ্কুল অফিচাৰ হিচাপে। আৰু যোৱা 30 এপ্ৰিলত দেউতাই অৱসৰ ল'লে, আৰু কিছুমান কামৰ বাবে ইয়ালৈ আহি থাকিবলগীয়া হৈছে। সেইকাৰণে অলপ সময় ইয়াত সোমাই গ'লোঁ। দেউতাই ভিতৰলৈ গৈছে কিবা কিবি কথা পাতিবলৈ, আৰু মই এয়া গাড়ীতে। আজি মানে একেবাৰে দেৰগাঁও টাউনখন ফুৰিম বুলি আহিলোঁ, কাৰণ বহুত দিন ঘৰৰ পৰা ওলোৱা নাছিলোঁ। আৰু আজি এটা সুযোগ পাওঁতেনেই দেউতাই মই মানে পাতিলোঁ আৰু অকণমান গোটেইখন চাই যাওঁ, কাৰণ মানে ৰাস্তাবোৰ নতুনকৈ বনাইছে আৰু বহুত বেলেগ কৰি দিছে চবফালে। ছাইডৰ গছ গছনি বহুতখিনি কাটিলে, উন্নয়নৰ নামত গছ গছনি যিমানখিনি আছিলে তাৰ প্ৰায়খিনিয়েই কাটিলে। আপোনালোকক দেখুৱাম বাৰু। এইখন আমাৰ দেৰগাঁও ছুপাৰ মাৰ্কেট। এয়া দেখিছে, ছাইডৰ ৱালবোৰ গোটেইখিনি ভাঙি পেলালে, মাত্ৰ এয়া 4 লেনৰ কামৰ বাবে। এয়া দেখিছে দেৰগাঁও ছুপাৰ মাৰ্কেট এইখন। আৰু ইয়াৰ ৰাস্তাবোৰ বনাই আছে, কমপ্লিট হোৱাগৈ নাই, অলপ কাম এতিয়াও বাকী আছে। এয়া আমি বহুত দিন এইফালে ওলোৱা নাছিলোঁ মানে, আজি ভাবিলোঁ সুযোগ পাওঁতেনেই অকণমান যাওঁ। আৰু এয়া চাই যাওক, এইখন আমাৰ দেৰগাঁও। অলপ দিনৰ আগলৈকে কিন্তু চাৰিওকাষে গছ গছনি আছিল, আৰু ৰাস্তাটো ইমান বহলো নাছিল। এতিয়া যিহেতু ৰাস্তাটো বহল কৰিছে, গছ গছনি গোটেই কাটি পেলালে। আৰু ফাইনেলি আমি আহি নেঘেৰিটিং পালোঁহি। এয়া দেখিছে চবফালে সেউজীয়া, চাৰিওফালে মানে চাইডে এটা পাৰ্টত গোটেইখিনি বাগান আছে। আৰু এয়া দেখিছে দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজ, PTC, যাৰ বাবে দেৰগাঁও বিখ্যাত। আৰু দেৰগাঁৱত নেঘেৰিটিং শিৱদৌলৰ বাবেও বিখ্যাত। প্ৰায়খিনি মানুহে জানে, মানে দেৰগাঁৱৰ মানুহখিনিয়েতো জানে, বাহিৰৰখিনিয়েও জানে। মই কেতিয়াবা গ'লে বাৰু দেখুৱাব চেষ্টা কৰিম। এয়া হৈছে দেৰগাঁও কালী মন্দিৰলৈ যোৱা ৰাস্তা। আৰু ফাইনেলি আহি আমি নেঘেৰিটিং পাবহি হ'ল। এয়া দেখিছেনে, গোটেই ছাইডত যিমান গছ গছনি আছিলে প্ৰায়খিনিয়েই কাটি দিলে। আৰু এয়া আহি আমি নেঘেৰিটিং পালোঁহি। আৰু ফাইনেলি গোটেইখন ঘূৰি পকি আহি আমাৰ ঘৰৰ ওচৰ পাই গ'লোহি।
এয়া আৰু অকণমান আছে, আহি পাই গ'লোহি। যিমানে যি নহওক য'তে নাথাকোঁ কিন্তু নিজৰ ঘৰৰ ওচৰ পালেহি মানে মনটো বহুত বেছি শান্তি লাগে। আৰু ক'ৰবাত গ'লেতো দেৰগাঁও সোমোৱা মাত্ৰকে একদম মনটো ভাল লাগি যায় যে ফাইনেলি ঘৰৰ ওচৰ পালোহি। আৰু এয়া আহি পাই গ'লোহি। হেল্ল' এভৰিৱান, মই টাউনৰ পৰা অলপ সময় আগতেই পালোহি আৰু আহি কৰি ফ্ৰেছ হৈ ল'লোঁ আৰু ভাতকেইটাও খাই ল'লোঁ। এতিয়া মই অকণমান শুওঁগৈ, আকৌ আপোনালোকক অলপ সময়ৰ পাছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আৰু শুই কৰি মই উঠিলোঁ। আৰু শুই উঠি পেলাই মই অকণমান চাহ খাওঁ, যিহেতু মোৰ চাহ খোৱা ইমান অভ্যাস নাই, মই ইমান চাহ নাখাওঁ। কিন্তু শুই উঠি পেলাই অকণমান খাওঁ আৰু সন্ধিয়া লগা অকণমান খাওঁ। ৰাতিপুৱা প্ৰায় নাখাওঁৱেই চাহ। আৰু বলক এতিয়া চাহ খাবলৈ কিবা এটা বনাওঁগৈ। আৰু মই চাহ খাবলৈ বনাই আনিলোঁ কেইটামান পাপৰ ভাজি আনিলোঁ। এতিয়া মই চাহকণ খাই লওঁ। চাহ তাহ খাই কৰি মোৰ কেতিয়াবাতে হ'ল, তাৰপাছত আৰু ভিডিঅ' কৰা নহ'লে, কাৰণ এনেই কি দেখুৱাই থাকিম। আৰু এতিয়া প্ৰায় সন্ধিয়া হ'বহিয়ে হ'ল। আৰু এয়া দেখিছে আমাৰ ঘৰৰ সন্মুখৰ পথাৰখিনি প্ৰায় ৰুই শেষে কৰিলে। কেইডৰামান নাই ৰোৱা, মানে এইডৰা নৰুলে, কাৰণ এইডৰাত পানী নাই। আৰু এইবাৰ পানীটো বহুত বেছি কম, বৰষুণ মানে যেনেকৈ দিছে তাতকৈ বেছি ৰ'দ দিছে আৰু পানী শুকাই যায়। আৰু যেতিয়া এইখিনি সজাল ধৰিব তেতিয়া মানে আমাৰ ৰাস্তাটোৱে খোজকাঢ়ি বহুত ভাল লাগে। চাৰিওফালে সেউজীয়া আৰু মাজত আমাৰ ৰাস্তাটো, তেতিয়া খোজকাঢ়ি বৰ ভাল লাগে, কাৰণ সেউজীয়াবোৰতো এনেও প্ৰিয়, সকলোৰে প্ৰিয় সেউজীয়া। আৰু আজি মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, নহ'লে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো। আৰু এনেদৰেই মোৰ ভিডিঅ'বোৰ চাই যাব, মৰম দি যাব। আৰু আপোনালোক সকলো ভালে থাকক। ধন্যবাদ।